কিমাননো বাৰু ঘৰতে সোমাই থাকোঁ সেই বুলি ভাবি মানে আজি অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ দে। আৰু বৰ বেছি দূৰত যোৱা নাই বাৰু, ওচৰলৈ বুলিয়ে আহিছোঁ। আৰু এইফালে আমি ঘৰৰ পৰা ওলাই আহিলোঁ দেই, মানে ঘৰৰ পৰা ওলাই পেলাইহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আমি আহিছোঁ ডিৰাকলৈ বুলি। আৰু এইফালে দেখিছে নহয়, আমি আহি পাই গ'লোহি। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ বাৰু। ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া, মানে মোৰ বহুত বেছি ভাল লাগে আৰু এইফালে মোক দেখিছে নহয়, মই মানে প্ৰথমে আহি জোলনাখনতে উঠি লৈছোঁহি দেই। মানে ইয়াতে জোলনাও আছে আৰু কেইখনমান, তাতে মই মানে জোলনাখনতে প্ৰথম আহি উঠি লৈছোঁহি। আৰু আমি মানে একেবাৰে পিছবেলা সময়খিনিতহে আহিছিলোঁ দেই। আৰু চাওকচোন, বতৰটো একেবাৰে মানে বেলেগে কৰি দিছে আৰু পিছবেলা সময়খিনিত। আৰু ধুনীয়াকৈ বতাহো মাৰি আছে, সেইটো কাৰণে ভাল লাগিছে বাৰু। আৰু এইফালে দেখিছে নহয়, মই মানে মোৰ লগৰজনীৰ লগত আহিছিলোঁ আৰু লগৰজনীকো অকণমান দেখাই দিছোঁ। আৰু চাওকচোন, ইমান ধুনীয়াকৈ মানে বতাহ মাৰি আছে, কিবা এটা ভাল লাগি গৈছে। আৰু আমি ক'লেনো আহিছোঁ, আপোনালোকক কোৱা হোৱাই নাছিল নহয়, আমি আহিছোঁ ডিৰাকত থকা নদিহিং বুলি কোৱা ৰিজৰ্টখনলৈ বুলি। আৰু ইয়ালৈ অহা বাৰু আগতেও মই ভিডিঅ' এটা দিছিলোঁ বাৰু। এতিয়া আপোনালোকক ইয়াৰ পৰিৱেশটো অকণমান ভালকৈ দেখাওঁ ব'লক। আৰু আমি ভিডিঅ' বনাওঁ মানে আমাৰ অৰ্ডাৰো আহি পাই গ'লহি, সেইটো কাৰণে দেখিছে নহয়, এফালে আমিও খাই লওঁ বুলি আহিলোঁ। আৰু এফালে লগৰজনী আৰু মই দুইজনীয়ে মানে খাবলৈ বুলি লৈছোঁ আৰু আমি মানে খাই হোৱা পাছতে আমি আকৌ আহি পেলাই মানে মোক দেখিছে নহয়, এফালে মই মানে আকৌ জোলনাখনতে উঠিছোঁহি। মানে অকণমান সময় জোলনা উঠি ল'লোঁ। আৰু এই ৰিজৰ্টখন ভাল লগা এটা কাৰণ আপোনালোকক কৈ আছোঁ দেই। এইফালে চাওকচোন, ওচৰত মানে ৰিজৰ্টখনৰ কাষতে আছে দিহিং নদীখন। আৰু এই নদীখন থকাৰ কাৰণে মানে মোৰ কিবা এটা ভাল লাগে। আৰু এনেও ভাল লাগে দিয়কচোন, কাষতে মানে নদীখন বৈ গ'লে এনেই দেখি ভাল লাগে নহয় জানো। আৰু এইফালে চাওকচোন, ধুনীয়াকৈ নদীখন দেখাই দিছোঁ আৰু কিবা এটা ভাল লাগে নহয়নে বাৰু। যিহেতু মই গাঁৱৰে ছোৱালী হয় আৰু এই সেউজীয়াবোৰৰ মাজতে যিহেতু সৰুৰে পৰা ডাঙৰ হৈছোঁ, আৰু সেইটো কাৰণে মানে এই সেউজীয়াবোৰে বহুত বেছি প্ৰিয় হয়। আৰু এইফালে আমি দুজনীয়ে মানে ইজনীয়ে সিজনীক মানে দুইজনীয়ে আৰু ফটো মৰামৰি কৰি ল'লোঁ। আৰু তাৰপাছতে ৰীল ভিডিঅ' বনাই লৈছোঁ আৰু মই যিহেতু ভিডিঅ' বনাই ভাল পাওঁ, সেইটো কাৰণে মইতো ভিডিঅ' বনামেই নহয় জানো। আৰু মই যিহেতু আহিছোঁ, আপোনালোককতো দেখাব লাগিব হয় নাই বাৰু, সেইটো কাৰণে ময়ো ভিডিঅ' অকণমান বনাই ল'লোঁ। আৰু আমি মানে তাত বহু সময় কাৰণে থাকিলোঁ দেই, মানে বহুত দেৰিলৈকে থাকিলোঁ। আৰু তাৰপাছতে আমি দুইজনী ঘৰলৈ বুলি আহিলোঁ বাৰু। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।